এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ আগমুহূৰ্তত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আজি 28 জাতি জনগোষ্ঠীয় সংগঠনে উত্তাল কৰি তুলিলে গুৱাহাটী মহানগৰ। ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা অহা লক্ষাধিক লোকে খোলতাল বজাই বিভিন্ন ফ্লেকাৰ্ড প্ৰদৰ্শন কৰাৰ উপৰিও বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তুলিলে গুৱাহাটীৰ লতাশিল চানমাৰীৰ ৰাজপথ। গুৱাহাটীৰ লতাশিল খেলপথাৰৰ পৰা আমি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু এই কাৰ্যসূচীৰ জৰিয়তে জাতিৰংকী যি নাগৰিকত্ব সংশোধনী বিধেয়ক বিজেপি চৰকাৰে আনিব বিচাৰিছে, ইয়াৰ আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ। আজি এই আন্দোলনৰ শেষত নাগৰিকত্ব সংশোধনী বিধেয়ক সংক্ৰান্তত সদৌখন ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক আমাৰ প্ৰথম খবৰৰ সাংবাদিক বিশ্বজিৎ দাসে প্ৰশ্ন সোধাত ভট্টাচাৰ্যদেৱে এইদৰে কয়। গণ আন্দোলনৰ প্ৰতি শ্ৰদ্ধাজনক আৰু বিদেশী ৰক্ষণাবেক্ষণ দিয়া জাতিধ্বংসী বিলখন বাতিল কৰক। আৰু গোটেই অসমত ৰাইজে মাহ ধৰি আন্দোলন কৰি আছে আৰু চৰকাৰে কয় ৰাইজে শংকিত হ'ব নালাগে। ৰাইজ শংকিত হৈছে কাৰণে ৰাজপথলৈ ওলাই আহিছে আৰু শেহতীয়াকৈ লোকপ্ৰিয়লৈ প্ৰমাণ কৰিলে যে আমাৰ ভাষা সংস্কৃতি পৰিচয় অস্তিত্বৰ লাগু ইয়াৰ ভিতৰত আৰু ৰ'ব নালাগে আৰু আইনখন বাতিল কৰিব লাগিব। যদি বাতিল নহয় বাতিল হ'ব লাগিব, বাতিল হ'ব লাগিব। বাতিল নোহোৱালৈকে আমি ক্ষান্ত নহওঁ। ব্যুৰো ৰিপৰ্ট, প্ৰথম খবৰ।